হাই এভৰিৱান, গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই ভাবিছোঁ ভাঙোন মাছেৰে সৰিয়হ বনাওঁ। চ' আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু কি যে গৰম পৰিছে, এই মাৰ্চ মাহতে ইমান বেছি গৰম পৰিছে, জুন জুলাই মাহ পৰিবলৈ আছেই। অৱস্থা বেয়া হ'ব, এতিয়াতে এনেকুৱা গৰমত অৱস্থা বেয়া হৈছে। যি কি নহওক, ব'লক ৰেচিপিটো আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকক দেখুৱাম দিনটো কেনেধৰণে পাৰ কৰোঁ। আপোনালোকক দেখুৱাই যাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া 2 চামুচ সৰিয়হ লৈছোঁ, কেইটামান নহৰু আৰু এটা কেঁচা জলকীয়া। এইখিনি ধুনীয়াকৈ মিহিকৈ এইখিনি বটি ল'ম। এইফালে মাছ ভাজি আছোঁ, মাছত হালধি নিমখ সানি পেলাই মাছখিনি ভাজি আছোঁ। এইখিনি মাছ আৰু মাছ ভজাৰ পিছত সেইটো কেৰাহীতে আধা ফাল পিঁয়াজ সৰু সৰুকৈ কাটি লৈ দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ম, মানে ৰঙচুৱা কৰি ভাজি ল'ম। তো ভাজাৰ পিছত দেখুৱাইছোঁ, পিঁয়াজখিনি ভাজা হৈ গৈছে। এবাৰ ইয়াতে পিচি লোৱা পেষ্টখিনি দি দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ভাজিব লাগিব আৰু গেছৰ ফ্লেমটো এইটো টাইমত ল' কৰি ৰাখিছোঁ। আৰু ইয়াতে আধা ফাল বিলাহী এনেধৰণে কাটি পেলাই ইয়াতে দি দিছোঁ। আপোনালোকে ৰুকি পেলাইও দিব পাৰে, মই সৰু সৰুকৈ কাটি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আৰু ভিডিঅ'টো কঁপিছে কাৰণ এখন হাতেৰে মই মোবাইলটো ধৰি আছোঁ আৰু এখন হাতেৰে বনাই আছোঁ। চ' কঁপিছে। ট্ৰাইপড এটা আছে, ট্ৰাইপডটো মানে কিবা এটা হৈছে, ঢিলা হৈ গৈছে, পৰি যায়। সেইটো কাৰণে মই হাতেৰে কেমেৰাটো মোবাইলটো এনেকৈ ধৰি পেলাই ইউজ কৰিছোঁ। আৰু এইফালে নিমখ দি দিলোঁ, হালধি। এইখিনি এতিয়া ধুনীয়াকৈ ভাজিব লাগিব। চ' অকণমান পানী দি দিছোঁ যাতে মানে সৰিয়হখিনি পুৰি নাযায় আৰু মানে মছলাখিনি অকণমান স্মুথি টাইপ হয়। সেইটো কাৰণে অকণ পানী দি পেলাই এইখিনি মছলা ভাজিম অলপ সময়। তো চাবলৈ পাৰিছে মছলাখিনি ভাজা হৈ গৈছে। ইয়াতে এইবাৰ ভাজি লোৱা মাছখিনি দি দিছোঁ আৰু মছলাখিনি চাব, গেছৰ ফ্লেমটো ল' কৰি মছলাখিনি ভাজিব আৰু ধুনীয়া এটা গোন্ধ বিৰিঙিব, গোন্ধ ওলাব আৰু মছলাৰ পৰা তেলটো বিৰিঙিব। সেইটো টাইমত মছলা ভাজা হৈ যাব। আৰু ইয়াতে পানী দি দিলোঁ অলপ মোৰ জোখমতে। এতিয়া এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম। আৰু ইয়াতে কালাৰটো খুব বেলেগ দেখিছে, কিন্তু একদম য়েল্ল' কালাৰ হৈছিলে, কিন্তু মোবাইলত কোৱালিটিটো ভাল নাহিলে। আৰু লগত ইয়াতে 2টা জলকীয়া দি দিছোঁ নাফালকৈ, গোটা গোটা। এতিয়া উতলিবলৈ দিলোঁ 10 মিনিটমান। এইখিনি বনাই ৰেডি হৈ গৈছে। আৰু চ' ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এনেকৈ বনাই খাই যাবচোন, সৰিয়হ খাই খুবেই ভাল লাগে। আৰু যিকোনো মাছৰ লগতে সৰিয়হটো খাই খুবেই ভাল লাগে। এইধৰণে বনাবচোন, খাই ভাল পাব। আৰু ভাবিছিলোঁ আৰু ভিডিঅ' কৰিম, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ। চ' আজিলৈ ইমানেই। আৰু যদি ভিডিঅ'টো ভাল পালে দেন লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমতে পায়। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম। চ' আজিলৈ বাই।